একচুৱেলি মই অসমীয়া ছোৱালী একজন ইয়াত আহি আছে, তাৰ নামটো মামুনি হয়। খোৱা বস্তু খাবই আৰু আমি যেনেকৈ গাহৰি খাওঁ, মুছলিমসকলে নেখায় আৰু মুছলিমসকলে গৰু খায়, আমি তাক ভগৱান বুলি মানো। হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালেই। আপোনালোকে দেখা পাইছে চাগে মই পূৰা ৰেডি হৈ গ'লোঁ। এইটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ, এইটো হ'ল ফিডুপ আৰু যিটো মেখেলা মানে চাদৰটো আমাক ফিডুপ বুলি কয় আৰু মেখেলাটো ফানেক বুলি কয়। তো টপটোতো মই আগতো পিন্ধিছোঁ আৰু এইটো চাদৰটো মই আগত ব্লগ বনাইছোঁ, কিন্তু আজি এইটোকে পিন্ধিছোঁ কাৰণ মোৰ ওচৰতো ইমান বেছি নাই, আমাৰ ইয়াত ইমান নোপোৱাই। আমি যদি এইবোৰ মণিপুৰী ড্ৰেছ ল'বলগীয়া হয় তেনেহ'লে হয়তো হোজাই যাব লাগিব, নহ'লে ডাইৰেক্ট মণিপুৰৰ পৰা আনিব লাগিব। তো এয়াই, এতিয়া ৰেডি হৈ গ'লোঁ, এতিয়া চাৰ্চত যাম। আপোনালোকে জনাব যে যোৱাকালি ব্লগটো মানে ইয়াৰ আগৰ যিটো ব্লগ সেইটো কেনেকৈ পালে সেইটো জনাব, আৰু আজি ব্লগটো যদি ভাল পায় সকলোৱে কমেণ্ট কৰি দিয়ক, লাইক কৰি দিয়ক আৰু শ্বেয়াৰো কৰি দিয়ক, যদি পাৰে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এতিয়া মই ওলাই গ'লোঁ, এতিয়া ৰেডি। আৰু চব মই মানে এনেকৈ যদি কাপোৰ পিন্ধোঁ ৰেডি হওঁ তেনেহ'লে পূৰা ঘামি যাওঁ। মই এইটো মোৰ ঠাণ্ডা দিনতো অলপ এনেকৈ প্ৰব্লেমটো আছে, পূৰা ঘামি যাওঁ। তো ঘামি গৈছোঁ একদম। এতিয়া ওলাম আৰু তাত দেখাই আছোঁ বাৰু। মই ওলাই গ'লোঁ, এতিয়া ওলাব লৈছোঁ আৰু। তো এতিয়া ফুল লুকটো আপোনালোকক দেখাম, কেনেকৈ লাগিছে জনাব। তো কাৰণ মোবাইলটো মই নিজে ধৰি আছোঁ, তো মই মানে নোৱাৰিছোঁ আৰু গোটেইটো দেখাবলৈ। তো এতিয়া আমাৰ পোৱালীজনীক ক'ম যে দেখাই দিবলৈ, অলপ ভিডিঅ' কৰি দিবলৈ। এতিয়া গৈ আছোঁ আৰু এতিয়া চব মই ওলাব লৈছোঁ মানে বৰষুণ দি দিলে একদম। এনেকৈ হয় মানে, বতৰটো বাৰু ঠিক হৈছে কিন্তু বৰষুণ দি দিছে, তাৰ ওপৰত হিল পিন্ধি আছোঁ। আৰু ইয়াৰ ৰাস্তা চাবনে কেনেকুৱা আছে দেখাইছোঁ বাৰু। চব এনেকুৱা ৰাস্তাত মই এতিয়া খোজকাঢ়িব লাগিব, এইটোকো হিলছ পিন্ধি, মানে ফ্লেটত হ'লে গুচি যাম, সেইটোকো কষ্ট হয় কাৰণ আমাৰ হেবিট নাই এনেকুৱা। প্লেইন ৰাস্তাত যোৱা মানুহ আৰু এনেকৈতো নোৱাৰোঁ। কিন্তু ইয়াৰ ভিউটো অকল আপোনালোকে কিন্তু বহুত ভাল পাব, মই ভাল পাইছোঁ। ইয়াত যদি আপোনালোকে অলপ দেৰি বহিও দিয়ে তেনেহ'লে আপোনালোকৰ একদম টেনশ্যনবোৰ নাইকিয়া হৈ যাব, মানে এনেকুৱা এটা ভিউ। তো বৰষুণটো নিদিলে হয়, ৰখি গ'লে হয়, কিন্তু বতৰ পূৰা ডাৱৰীয়া, এই বছৰ একদম ক'লা কৰি দিছে। ফুল গছ এজোপা চাবনে, বিৰাট ধুনীয়া দেখিবলৈ, মই দেখাম আপোনালোকৰ। হ'ব, মই এইটো লৈ যাম, মানে পুলিটো ঘৰত লগাম। এইটো চাওকচোন কি ধুনীয়া, ইমান ধুনীয়াকৈ ফুলি আছে নহয়। এইটো মই প্ৰথম দিনাখন আহিয়ে কৈছোঁ যে এইটো মই লৈ যাম ঘৰত ৰুম, মানে পূৰা টাবত ৰুলে চাগে ধুনীয়া হ'ব আৰু। মোৰ এই ডিঙি চেইনটো কেনেকৈ লাগিছে জনাবচোন। এইটো আমাৰ ট্ৰেডিশ্যনেল হয়, কিন্তু সোণৰ নহয় আকৌ দেই, এইটো কিনাহে হয়, মানে কেঁচা সোণৰ, কি কয় কেঁচা সোণৰ কয়নে, কেঁচা সোণৰ পানী দিয়া হয়, সেনেকুৱা হয়। তো এয়া আহি পাই গ'লোঁ এতিয়া চাৰ্চত, তো সোমাম। এতিয়া সকলোৱে গান গাই আছে আৰু ইমান ভাগৰ নাই তুমি, তাই এজনী পলাই আছে, মানে মই ভিডিঅ' যেতিয়া কৰোঁ তেতিয়া তাই একদম পলায়ে মানে। আৰু এয়া মোক দিছে তেওঁলোকৰ গামোচা, মোৰ অলপ লেট হৈ গ'ল বাৰু, ইয়াত দিছে। আৰু তেওঁলোকে বোলে অফাৰিং কৰে, মানে আমি যেনেকৈ দক্ষিণা দিওঁ ভগৱানৰ, তো তেওঁলোকেও দিয়ে। সেইটো মই মানে দিবলৈ নেপালোঁৱে কাৰণ মোৰ লেট হৈ গ'ল, মই চবতকৈ চাগে লেট আহিছোঁ। তো এতিয়া যদি পাৰোঁ কাৰোবাৰ হাতত দিম, যদি নোৱাৰোঁ আৰু উপায় নাই, দিম বুলিয়ে ভাবিছোঁ। এয়াই এতিয়া ৰখি আছোঁ, গান চান হৈ আছে, তাৰপিছত চাগে কি হ'ব মই গম পোৱা নাই, খাবলৈ চাবলৈ দিব চাগে। এয়াই
এতিয়া ভাত খাবলৈ কৰিব, সেইটো কাৰণে চফা কৰি আছে। ইয়াত বটল কিবা কিবি পৰি আছিলে, সেইবোৰ চফা কৰি দিছে। তো মই অলপ লাগি দিওঁ, কি কাম আছে অলপ চলপ যোনবোৰ পাৰোঁ আৰু সেইবোৰ কৰি দিওঁ। এতিয়া চফা কৰি আছে, অলপ খালী কৰি দিছে, কাৰণ ইয়াতে খোৱা বোৱা হ'ব বুলি কৈছে। আৰু ইয়াত চাগে থিয় হৈ খাব লাগিব নেকি, গম পোৱা নাই। চেয়াৰটো এনেকৈ নাই, বেঞ্চো নাই। खाने के लिए रेडी कर रहे थे ना, खाना खाने के लिए रेडी कर रहे तुम्हारे ছবিতে আবির খানো প্রাণতে তুমি অঙ্কিতা দুচকুত তোমাক আঁকো। এতিয়া পুৰা ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। গোটেইকেইজনী ফটো মৰাত বিজি, এইফালেও গোটেই। তো আমিও মাৰি ল'লোঁ, হৈ গ'ল। এতিয়া তেওঁলোকে পুৰা গোটেইটো ভিৰ হৈ গৈছে। এইডোখৰ মানে খালী হোৱাই নাই, মানে খালী হ'বলৈ দিয়া নাই। ইয়াত দাদা এজন আছে, তেওঁ কিবা এটা ৰিকুৱেষ্ট আছে, ক'ব হেনো নিজে। তো শুনি লওক কি কয়। একচুৱেলি মই অসমীয়া ছোৱালী একজন ইয়াত আহি আছে, তাৰ নামটো মামুনি হয়। আৰু তাৰ চাই কিনি ইমান ভাল লাগিছে যে, আৰু মই এনেকুৱা ভাবি আছোঁ যে মই বি একটা অসমীয়া ছোৱালী পাই গ'লে ভাল, মানে একটা লাইফ পাৰ্টনাৰ কাৰণে। অঁ, মোৰটোতো নহ'ব বাৰু। যদি কোনোবা আছে ছিংগল, তো এই দাদাজন মানে ছিংগল আছে, তো আহি যাওক। আৰু आपका नाम बोल दो। हाँ, myself टेनपंग कुसिया and I'm 28 years old। और मैं अभी एकदम टोटल क्या बोलूँगा ये बोलने के लिए। आपका एड्रेस भी बोल दो। मेरा एड्रेस जो है खोंसा, तिरप डिस्ट्रिक्ट, अरुणाचल प्रदेश। गांव का नाम है चमुईथोंग। खोंसा टाउन, मेन टाउन से यहाँ 7 किलोमीटर है। পুৰা একদম কৈ দিছে মানে এড্ৰেছটো। আপোনালোকে যদি আহে, পুৰা ছিংগল আছে, আৰু যদি কোনোবা ছিংগল আছে সকলে অলপ ধেমালি চলি আছিলে আৰু। তো ধেমালিটো এনেই ভিডিঅ' এটা বনাওঁ বুলি, তো ধেমালি ক'লোঁ, কি ক'ব আছে, কিবা ক'ব আছে নেকি। তো সেইটোৱে, এনেকৈ ধেমালি চলি আছে। আৰু ইয়াত চবেই চব পুৰা ফটো মৰাত বিজি। আৰু মোৰ হৈ গ'ল, আমাৰ হৈ গ'ল। এতিয়া আকৌ চাৰ্চত যাম, কি আছে চাওঁ। বহুতখিনি কি কৰিবলগীয়া নিয়মবোৰতো মোৰ মিছ হৈ গ'ল বাৰু। এতিয়া আৰু যিমান বাকী আছে অলপ চাম আৰু। তো আপোনালোককো দেখাই যাম, ভিডিঅ'টো চাই থাকিব আগলৈকে, ভাল পাব আৰু। बहुत सुंदर लग रहा है। थैंक यू, थैंक यू। প্ৰগ্ৰেমটো শেষ হোৱা নাই, মই আহি দিলোঁ, অলপ আগতীয়াকৈ আহি দিলোঁ। আৰু আজি মোৰ ঘৰ যোৱাৰ কথা নাছিলে, তো যাব লাগিব মানে কাইলৈতো 16 তাৰিখ। তো কাইলৈ চাগে গাড়ী বন্ধ হ'ব বিশ্বকৰ্মা পূজাৰ কাৰণে। আজি মানে মানুহ পাইছোঁ আৰু আমাৰ সিফালৰ, তো যাব ডিমাপুৰৰ মানুহ চাগে ইয়াত আহিছে। তো তেওঁলোকে যাব, তেওঁলোকৰ লগতে যাম। খুৰাও যাব, খুৰাই থৈ আহিব। সেইটো কাৰণে বোলো মই ভালে হৈছে যাওঁগৈ, ইমান কষ্ট হোৱাতকৈ। শেষত যদি নেপাওঁ গাড়ী, তেতিয়া বহুত প্ৰব্লেম হৈ যাব। আৰু মোৰ 17 তাৰিখৰ আগত ঘৰ পাবই লাগিব। এতিয়া খানাটো হৈ গ'ল, মানুহ খোৱা আৰম্ভ কৰিলেই, কিন্তু মই নাখালোঁ। নোখোৱা কাৰণটো কৈছোঁ বাৰু। ইয়াত তেওঁলোকেতো খ্ৰীষ্টান হয়, আৰু তেওঁলোকে ইয়াত গৰু, ম'হ, গাহৰি চব আছে মানে। তো কুকুৰা আছিলে, কিন্তু মই অলপ চোৱাচুই হৈছে চাগে বুলি, আৰু নহ'ব পাৰে, সেইটো তেওঁলোকৰ খোৱা বস্তু আৰু খাবই, তাত একো আপত্তি নাই। কিন্তু নিজে মানে ভাল লগা নাই, সেইকাৰণে মই আহি দিলোঁ, নেখাওঁ বুলি ক'লোঁ। আৰু যদি কোনোবাই চাই আছে খোৱাসকলে ভিডিঅ'টো, বেয়া নেপাব। আমাৰ নোখোৱা বস্তু, যিহেতু আমিতো হিন্দু, তো আমি এইবোৰ বস্তু নেখাওঁ। ম'হ, গৰু আমাৰ নেপায়, চুবও নেপায়। সেইটো কাৰণে
মই বোলো সেইবোৰ মাংস নুচোঁ। তো ঘৰতে কি হয় মেগী চেগী কিবা এটা খাই দিম আৰু, কিন্তু তাত নাখাওঁ মানে মোৰ মনটোৱে ভাল নালাগিব আৰু কিবা লাগি আছে আহি দিলোঁ আৰু নোখোৱাকৈ। এতিয়া খোৱা বস্তু খাবই আৰু আমি যেনেকৈ গাহৰি খাওঁ মুছলিমসকলে নেখায়, আৰু মুছলিমসকলে গৰু খায়, আমি তাক ভগৱান বুলি মানো। চবৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰতি সেইটো থাকে, মৰম ভাল পোৱা এইবোৰ কিছুমান নিয়ম আমাৰো আছে। তো সেইটো কাৰণে মই খোৱা নাই, নোখোৱাকৈ আহিছোঁ। আৰু যদি কোনোবাই বেয়া পাইছে মোৰ কথাটোত, কাৰোবাৰ যদি দুখ লাগিছে মোৰ কথাটো শুনি, তো বেয়া নেপাব। মই নোখোৱা বস্তুৰ কাৰণে মই নোখোৱাকৈ আহিছোঁ। খোৱা হ'লেতো খালোৱে হয়, কিন্তু নাখাওঁ যে সেইটোৱে আৰু। এতিয়া মই আহি গ'লোঁ, ঘৰ আহি পালোঁহি। ওচৰতে বাৰু, চাৰ্চটো ইমান দূৰ নহয়, 5 মিনিটো নালাগে। এতিয়া আহিলোঁ, এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰিম, অলপ ফ্ৰেছ হৈ ল'ম, তাৰপিছত কিবা এটা খাই লওঁ। খোৱাৰ পাছত আকৌ ওলামেই ঘৰ যাবলৈ, কাৰণ পাওঁতে মানে যাওঁগৈ বুলি ভাবিছোঁ মই। আৰু আজি ব্লগটো কেনেকৈ পালে সকলোৱে জনাব। হয়তো আজি চাগে ইমান ক্লিপবোৰ দেখুওৱা নহ'ল আৰু বহুতখিনি মিছ হৈ গ'ল। ইয়াত আমাৰ যেনেকৈ দক্ষিণা দিয়ে তেনেকুৱা তেওঁলোকেও দিয়ে বোলে, সেইটো মই চাম বুলিয়ে আছিলোঁ আৰু কৈ থৈছিলোঁ মানে যামকৈ, কিন্তু দেখিলে নহয় ৰাতিপুৱা যি খৰধৰ হ'ল, অলপ দেৰি হৈ গ'ল, তো নেপালোঁ সেইবোৰ। আৰু ভাবিছিলোঁ খোৱাবোৰো দেখাম বুলি, তাৰে মই কেনেকৈ খাই তেওঁলোকে থিয় হৈ খাই আছিলে যে, সেইটো ভিডিঅ' অলপ বনাই আনিছিলোঁ, সেইটোতো চাগে দেখিলে। সেইটোৱে আৰু। তো আজি ভিডিঅ'টো কেনেকৈ পালে সকলোৱে জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ ইমানেই, টাটা, বাই বাই।